নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই চেনেল ডি টক ট্ৰেভেললৈ। আৰু লৈ আনিছোঁ আপোনালোকৰ বাবে আন এটি ট্ৰেভেল ব্লগ ছিৰিজ উৰিষ্যা। ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থানসমূহৰ ভিতৰত অন্যতম হৈছে পুৰী জগন্নাথ ধাম। আৰু মোৰ এই উৰিষ্যা ব্লগ ছিৰিজৰ প্ৰথমটি ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকলৈ পুৰী জগন্নাথ ধাম দৰ্শনৰে। পুৰী হৈছে উৰিষ্যাৰ এখনি তীৰ্থনগৰী আৰু হিন্দুসকলৰ বাবে এখনি অতিকৈ পবিত্ৰ তীৰ্থস্থল। আৰু ইয়াত অৱস্থিত জগন্নাথ প্ৰভুৰ মন্দিৰ গোটেই পৃথিৱীতে বিখ্যাত। আৰু সেই মন্দিৰৰ বিষয়ে হয়তো নতুনকৈ কোৱাৰ একো প্ৰয়োজনীয়তা নাই। আৰু এই পুৰীতেই প্ৰতি বছৰে পালন কৰি অহা ৰথ যাত্ৰাৰ বিষয়ে গোটেই পৃথিৱীয়ে জানে। তীৰ্থস্থল হিচাপে পৰিচিত যদিও বংগোপসাগৰৰ পাৰত অৱস্থিত পুৰীত আছে কেইবাটাও ধুনীয়া ধুনীয়া বিচ অৰ্থাৎ সাগৰৰ পাৰ। আৰু সেইকাৰণে ইয়াক বিচ ৰিজৰ্ট হিচাপেও জনা যায়। মোৰ এই ভিডিঅ' ছিৰিজটোৰ জৰিয়তে পুৰীৰ যিমানখিনি সৌন্দৰ্য আছে গোটেইখিনি আপোনালোকৰ সন্মুখত দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক এই ভিডিঅ' ছিৰিজটি। আৰু এয়া আমি আহি উপস্থিত হ'লোঁ জগন্নাথ মন্দিৰৰ সমীপত। ভাৰতৰ প্ৰসিদ্ধ 4 ধামৰ ভিতৰত এখনি ধাম পুৰীৰ পুৰণি নাম হৈছে পুৰুষোত্তম ক্ষেত্ৰ। স্কন্দ পুৰাণ আৰু ব্ৰহ্ম পুৰাণত ভগৱান শ্ৰী জগন্নাথক পুৰুষোত্তম ৰূপে অভিহিত কৰা হৈছে। আৰু সেইবাবেই পুৰুষোত্তমৰ নিবাসস্থান হিচাপে এই ঠাইডোখৰৰ নাম হৈছে পুৰুষোত্তম ক্ষেত্ৰ। আমি আহি পালোঁ এতিয়া মহাপ্ৰভু শ্ৰী জগন্নাথ ধাম। আৰু তাৰ আগতে অকণমান কিবা পেট পূজা কৰি লওঁ। আৰু এইখন অমৃতম নামৰ এখন ভেজিটেৰিয়ান ৰেষ্টুৰেণ্ট। আপোনালোক যদি ইয়ালৈ আহে তেতিয়াহ'লে এইখনত সোমাই আপুনি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰে। আৰু এই থালিখনৰ দাম হৈছে 150 টকা মাত্ৰ। হয়, ইমান ধুনীয়া আৰু ইমান সুস্বাদু খাদ্য, সম্পূৰ্ণ ভেজিটেৰিয়ান, কিন্তু তথাপিও যে ইমান টেষ্টি হয় মই ভবাই নাছিলোঁ। আৰু তিতা কেৰেলাও যে ইমান টেষ্টি মই তাত গৈ খাইহে গম পাইছোঁ। আমাৰ ইয়াতে খালে সাধাৰণতে তিতাই লাগে, কিন্তু এই ৰেষ্টুৰেণ্টখনত খাওঁতে তিতাৰ ততো নাপালোঁ। কি আচৰিত কথা। খাই বৈ আমি ওলালোঁ বাহিৰলৈ। আৰু এতিয়া আমি যাওঁ মহাপ্ৰভুৰ দৰ্শনলৈ। এই জগন্নাথ মন্দিৰৰ চাৰিও দিশত 4খন দুৱাৰ আছে। আৰু আমি এতিয়া যিটো ৰাস্তাৰে আগবাঢ়িছোঁ এই ৰাস্তাৰে গ'লেই পায় সিংহদুৱাৰ। আৰু এই ৰাস্তাটোতে থাকিবলৈ বহুতো কম দামতে হোটেল আছে, যাত্ৰী নিবাসো আছে। আপোনালোকে যদি কম দামত থাকিব বিচাৰে ইয়াতেও থাকিব পাৰে। মহাপ্ৰভু শ্ৰী জগন্নাথৰ ভক্ত গোটেই পৃথিৱীতে বিস্তৃত হৈ আছে। আৰু সেইবাবে এই মহাপ্ৰভু জগন্নাথ ধামলৈ আপোনালোক যেতিয়া আহিব তেতিয়া হয়তো এনেকুৱা এটা পৰিৱেশেই দেখিবলৈ পাব। আমি যেতিয়া গৈছিলোঁ সেই সময়ত বিশেষ এটা পৰ্ব আছিলে। তাত বিশেষকৈ উৰিষ্যাৰ যিসকল ট্ৰাইবেল মানুহ আছে সেই ট্ৰাইবেল মানুহখিনি এটা বিশেষ এটা পৰ্ব আছিলে। সেইকাৰণে সেইদিনাখন বেছি ভিৰ আছিলে। আৰু এই বিষয়ে মই আপোনালোকক জনাম খন্তেকতে।
আৰু এইটো হৈছে য'ত শাৰী পাতি ভক্তসকলে ৰৈ থাকে মন্দিৰৰ প্ৰাংগণত প্ৰৱেশ কৰিবলৈ। আপোনালোকে যদি এনেকৈ শাৰী পাতিবলৈ দিগদাৰী হয়, অসুবিধা হয়, তেতিয়াহ'লে পাণ্ডা লৈ পেলাই পাণ্ডাক পইচা দিব লাগে। তাৰ কাৰণে বেলেগ এটা ৰাস্তা আছে, সেই ৰাস্তাটোৰে লৈ যায় তেওঁলোকে। কিন্তু মই ভাবোঁ এনেধৰণে পাণ্ডাক পইচা দি ভিতৰলৈ প্ৰৱেশ কৰাতকৈ কিছু সময় শাৰী পাতি অপেক্ষা কৰি পেলাই মহাপ্ৰভুৰ দৰ্শন কৰাটোৱে বেছি সমীচীন। কাৰণ প্ৰভুক লগ পাবলৈ হ'লে কিছু আৰামটো ত্যাগ কৰিবই লাগিব, নহয় জানো? আৰু লগতে এই যে পাণ্ডাসকলে পইচা লোৱাৰ পিছতো কিন্তু কেতিয়াবা তাত থকা নিৰাপত্তাৰক্ষীয়ে ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে। গতিকে সেই পইচাখিনি দিও আপোনাৰ হয়তো কেতিয়াবা কামত নাহিবও পাৰে। আৰু এতিয়া মই প্ৰৱেশ কৰোঁ মন্দিৰৰ ভিতৰত। আৰু যিহেতু মন্দিৰৰ ভিতৰত কেমেৰা আৰু কেমেৰা থকা ফোন এলাউড নহয়, গতিকে ভিতৰ চোৱাৰ দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিম। আপোনালোক নিজেই আহিলে দেখা পাব। ফাইনেলি দৰ্শন হ'ল, প্ৰায় 3 ঘণ্টামানৰ মূৰত দৰ্শন হৈ গ'ল। আৰু এতিয়া মই য'ত থিয় হৈ আছোঁ এইডোখৰ হৈছে ইয়াতে ক্লক ৰুম। এই ক্লক ৰুমত ফ্ৰীতে জোতা আৰু মোবাইল এইবিলাক ৰখাৰ ব্যৱস্থা আছে। ধুনীয়াকৈ কুপন দি দিয়ে। মোবাইল ভিতৰলৈ কোনো পধ্যে নিব নোৱাৰে আৰু জোতা নিব নোৱাৰি। বাকী বেগ চেগ লৈ যাব পাৰিব, লগত পানীৰ বটল লৈ যাব পাৰে। আৰু ইয়ালৈ আহিলে আপোনালোকে এটা কথা মন কৰিব, যেতিয়া মন্দিৰলৈ আহি থাকিব সেই ৰাস্তাত কেইবাখনো এনেকুৱা সৰু সৰু দোকান দেখা পাব, য'ত মানে একেই ক্লক ৰুম, শ্বু, মোবাইল ৰখা হয় বুলি তাত লিখা থাকে। কিন্তু সেইবিলাক আচলতে পেইড হয়, তাত মানে পইচা লয়। কিন্তু তাত নথৈ পেলাই আপোনালোকে ডাইৰেক্টলি যদি ইয়াৰ মন্দিৰৰ চৌহদলৈ যদি আহিলে ইয়াতেই দেখা পাব এনেকুৱা ধৰণৰ ক্লক ৰুম। ইয়াতে খাব পাৰিব আৰু কোনো ধৰণৰ পইচা ইয়াৰ কাৰণে নলয় তেওঁলোকে। আৰু ওচৰতে ডনেশ্যন ৰুমো আছে। তাত মন্দিৰৰ কাৰণে যদি কোনোবাই যদি দান বৰঙণি দিব বিচাৰে তেতিয়াহ'লে সেইটো ৰচিদ দি দিয়ে তেওঁলোকে, যি দান আপোনালোকে আগবঢ়াব। তো এইখিনিয়ে বহুদিনৰ পৰা মনতে ভাবি থকা এটা আশা পূৰণ হ'ল। জগন্নাথৰ দৰ্শন হৈ গ'ল, খুব ভাল লাগিল, ভাল লগা এক অনুভৱ। এতিয়া সময় হৈছে 5:40। আমি 5 বজাত ইয়াত যি দৈনিক পতাকা সলনি কৰা হয় ওপৰৰ মন্দিৰত, সেইটো আমি দেখা পালোঁ। গতিকে এই ব্লগটো যদি আপোনালোকে সম্পূৰ্ণকৈ চাই, ভিতৰতো দৃশ্যাংশ আপোনালোকে দেখা নাপায়, কাৰণ মোবাইল বা কেমেৰা কোনো ধৰণৰ এলাউড নহয়। আজি ইয়াতে ভিৰ আছিলে, বহুত ভিৰ আছিল, কাৰণ আমাক এজন পাণ্ডাই জানিবলৈ দিয়া নাছিল ইয়াতে আজি শুক্লপক্ষৰ সপ্তমী তিথি। আৰু আজি এই দিনটোত মানে উৰিষ্যাৰ আৰু ওচৰ পাজৰ যিবিলাক ৰাজ্য আছে, তাত যিখিনি ট্ৰাইবেল জনগোষ্ঠীয় লোক আছে, তেওঁলোকে মানে যে তেওঁলোকে ইয়াতে কোণাৰ্কৰ ওচৰত এখন ঠাই আছে, কিবা ভদ্ৰা কিবা নাম আছিলে, মই গুগলত চাই পেলাই নামটো লিখি দিম বাৰু। চন্দ্ৰভাগা তাত এটা পুখুৰী এটা আছে। তাত তেওঁলোকে স্নান কৰি পেলাই তাৰ পৰা ইয়ালৈ ডাইৰেক্ট মানে চিধাচিধিকৈ ইয়ালৈ আহি পেলাই তেওঁলোকে জগন্নাথৰ দৰ্শন কৰিলে পাপ মোচন হয় বুলি তেওঁলোকে মানে। গতিকে সেইকাৰণে আজি বহুত ভিৰ হৈছে। এয়া চাওক, এতিয়াও বহুত লাইন লাগি আছে, মানুহ ভিৰ হৈ আছে, ভিৰ আহি আছে। ডনেশ্যন টু দ্য টেম্পল ফাণ্ড একচেপ্টেড। ইয়াত মানে মন্দিৰৰ কাৰণে যদি কোনোবাই দান দিব বিচাৰে ইয়াতে দান আগবঢ়াব পাৰে। আৰু এইটো হৈছে ইনফৰ্মেশ্যন চেণ্টাৰ। আৰু এইটো হৈছে এটা শ্বৰ্টকাট VIP মানে প্ৰৱেশ পথ। ইয়াতে কেতিয়াবা কিছুমান পাণ্ডাক পইচা দি পেলাই ভিতৰত সোমাব পাৰে, কিন্তু সেইটো 100% যে মানে আপোনাৰ মানে গেৰাণ্টিড ছাৰ্ভিচ নহয়। সেইটো কেতিয়াবা তাত থকা যি নিৰাপত্তাৰক্ষী আছে তেওঁলোকে সোমাব নিদিবও পাৰে পইচা দিয়াৰ পিছতো। আপোনালোকে যেতিয়া ইয়ালৈ আহিব সদায় পাছবেলালৈ আহিব। আৰু ইয়াতে পাছবেলা সদায় 5টা বজাত এই মন্দিৰৰ ওপৰত থকা ফ্লেগবিলাক
এটা সলনি কৰাৰ এটা পৰ্ব আছে আৰু সেই পৰ্বটো আপোনালোকে চাবলৈ নাপাহৰিব। আৰু এই যে দেখা পাইছে এইখন এই ফ্লেগখন সদায় আবেলি 5টা বজাত ইয়াত সলনি কৰা হয়, চেঞ্জ কৰা হয়, নতুন তাত পতাকা লগোৱা হয়। আৰু এই এনেকৈ মন্দিৰটোৰ এনেকৈ মানুহ ওপৰলৈ উঠি যায়, ওপৰলৈকে। সেই ওপৰত এজন মানুহ দেখা পাইছে তাতে, পাণ্ডা এজন। আৰু সকলোতকৈ আচৰিত কথা যে এই যি পাণ্ডাসকলে ওপৰলৈ গৈ এই পতাকাবিলাক সলনি কৰে, তেওঁলোকে ক'তো একো নবন্ধাকৈ খালী হাতেৰে তাকো ওলোটা মোৱাকৈ, মানে অৰ্থাৎ মন্দিৰটোৰ ফালে পিছফাল দি পেলাই তেওঁলোকে এই ভক্তসকলৰ ফালে দেখা পোৱাকৈ মুখখন ৰাখি পেলাই উঠি যায় ওপৰলৈকে। প্ৰায় 65 মিটাৰ ওপৰত উঠি যায়। এতিয়া দৰ্শন যিহেতু হৈ গ'ল, এতিয়া বাহিৰলৈ ওলাই আহি কিছুমান ইয়াত দোকান পাব আপোনালোকে, য'ত তাত খাজা বুলি কয়, আমাৰ ইয়াতে খজা বুলি কয়। এইটো খজাৰ দোকান ঢেৰ পাব, গতিকে আপোনালোকে তাৰ পৰা খজাও কিনিব পাৰে আৰু বিভিন্ন এনেকুৱা ধৰণৰ সামগ্ৰী আপোনালোকে যদি চৌভেনিৰ হিচাপত কিনিব বিচাৰে কিনি লৈ আহিব পাৰে। আৰু এটা কথা, এই মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ ধামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হ'লে কোনো নিৰ্দিষ্ট সময় নাথাকে, ৰাতিও আপুনি প্ৰৱেশ কৰিব পাৰে। আপোনালোকে এটা ৱেবছাইট আছে, সেই ৱেবছাইটত গৈ পেলাই আপোনালোকে চাই ল'ব। আৰু মোৰ এই ডেছক্ৰিপশ্যন বক্সত মই ইয়াতে সেই লিংকটো দি দিম। আপোনালোকে যদি কেতিয়াবা আহিব বিচাৰে তেতিয়াহ'লে সম্পূৰ্ণ বিতং তথ্য আপোনালোকে তাতে পাই যাব। এই জগন্নাথ মন্দিৰৰ যি পৰিচালনা, এই পৰিচালনা সুব্যৱস্থিত বুলিয়েই ক'ব লাগিব। ইয়াত আপুনি দান বৰঙণি আগবঢ়ালেও ৰচিদ দিয়ে, ইয়াত আপুনি ভোগ দিলেও ৰচিদ দিয়ে, লগতে প্ৰসাদ যি আপুনি ইয়াত আগবঢ়ায় সেই প্ৰসাদৰ বাবেও ইয়াতে ৰচিদ দিয়ে, আৰু সেইখিনি প্ৰসাদেই আপুনি ঘৰলৈ উভতাই আনিব পাৰে। আৰু আমি সেইফালেদিও সেইফালেদি এনেকৈ সোমাইছিলোঁ। আৰু এইখন হৈছে সিংহদুৱাৰ, প্ৰথম যিখন পূবফালৰ দুৱাৰ, এইখন সিংহদুৱাৰ বুলি কয়। এইফালেদি প্ৰৱেশ কৰিব লাগে মূল মন্দিৰটোৰ চৌহদৰ ভিতৰত। ইয়াৰ অপজিটত আছে পশ্চিম দুৱাৰ আৰু উত্তৰ আৰু দক্ষিণ দুৱাৰ, সিংহদুৱাৰ, বাঘদুৱাৰ, ঘোঁৰা দুৱাৰ আৰু হস্থি দুৱাৰ, হাতী দুৱাৰ। ইয়াৰ ভিতৰলৈ কেমেৰা লৈ যোৱাটো নিষেধ, সেইকাৰণে কেমেৰা লৈ যাব নোৱাৰি। কিন্তু এইডোখৰৰ পৰা মই যিখিনি পাৰিছোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত মানুহ এনেকৈ ভিতৰলৈ প্ৰৱেশ কৰি সোমাই ইয়াতে। আৰু এই যিটো পিলাৰটো আছে, এই পিলাৰটোৰ এটা বিশেষত্ব আছে, ব্ৰঞ্জি এটা আছে, সেই বিষয়ে মই আপোনালোকক জনাম মই অন্য এটি ভিডিঅ'ত। আৰু এই ব্লগ ছিৰিজৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াম পৃথিৱীৰ বিখ্যাত সূৰ্য মন্দিৰ, কোণাৰ্কৰ সূৰ্য মন্দিৰ। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ। আৰু এইখন হোটেলতে মই আছোঁ, 2 দিন থাকিম আজি আৰু কাইলৈ। হোটেল কলিংগ, বহুত মানে দামী হোটেল নহয়, এইখন এখন বাজেট হোটেল। কিন্তু বাজেট হোটেল হ'লেও প্ৰাইচটো আপোনাৰ ফ্লাকচুৱেট কৰি থাকে। কেতিয়াবা এইটো প্ৰাইচ বহুত কমতেও পাই যাব, কেতিয়াবা 1500, 1800 হৈ যায়। আৰু যদি আপুনি এই যে আমাৰ IB বা সেনেকুৱা ধৰণৰ যদি প্লেটফৰ্মবিলাক ইউজ কৰি যদি বুকিং কৰে তেতিয়াহ'লে প্ৰাইচটো সদায় বেলেগ ধৰণৰ ইয়াতে পাব। এয়া মই দেখুৱাই দিছোঁ, এইটো ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা হোটেলখনৰ ভিউ। এইটো ৰিচেপশ্যন, বেছিক যিখিনি এমেনিটিজ লাগে সেইখিনি আছে আৰু ইয়াতে।
লিফ্ট আছে, লিফ্টটো আণ্ডাৰ মেইনটেনেঞ্চ বৰ্তমান। অভাৰঅল ঠিকে আছে, ঠিক ঠাক।